নমস্কাৰ বন্ধু বান্ধৱীসকল নন্দিনী আপোনালোকক নন্দিনীজ ক্ৰিয়েশ্যন নামৰ চেনেলটোলৈ স্বাগতম জনাইছে। আজি আমি আলোচনা কৰিবলৈ লৈছো এই প্ৰখৰ ৰ'দত আমাৰ মুখখনি আৰু এই ৰ'দৰ তাপত আমাৰ সুন্দৰ মুখখনি কেনেদৰে চাফা আৰু সতেজ কৰি ৰাখিব পাৰি আমি সকলোৱে তাৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰো যে সকলোৱে জানে বিশ্বত কৰোনাৰ কি মহামাৰীৰ ৰূপ। তাৰ কাৰণে আপোনালোক সকলোৱে যে ঘৰতে থাকে কুশলে থাকে মাস্ক পৰিধান কৰি জৰুৰী কামৰ কাৰণে বাহিৰলৈ ওলাই যায় সঘনে আপোনালোকে হাত ধুৱে। এতিয়া আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই নন্দিনী আপোনালোকক ক'ব বিচাৰোঁ যে ভিডিঅ'টোত আপোনালোকে এইটো যিহেতু মোৰ প্ৰথম চেনেল আৰু প্ৰথমটো ভিডিঅ' তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কিবা জানিবলৈ আগ্ৰহী হ'লে বা মই কিবা এটা ভুল কৰিলে তাৰ শুধৰণি হিচাপে কমেণ্ট বক্সত মোক জনাব পাৰে। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে আপোনাৰ মুখখনি ভালদৰে ধুই ল'ব পৰিষ্কাৰ পানীয়ে। ধুই পাছত এখন চাফা কাপোৰ বা টাৱেল নহ'লে গামোচা এখনে মুখখন সদায় এনেকে মোহাৰিব। কাহানিও মুখখন জোৰকৈ মোহাৰিবলৈ চেষ্টা নকৰিব। মোহাৰি লোৱাৰ পাছত আপোনালোকে এনেকুৱা এটা সৰু ডাবৰ বা বাচন ল'ব পাৰে। বাচনটোত আপোনালোকে গৰম পানী দিব, একদম উতলা গৰম পানী। এইটো আমি কি কৰিম, এই উতলা গৰম পানীয়ে মুখত আমি ভাপ ল'ম। ভাপ আমি কেনেদৰে ল'ম মই আপোনালোকক এইটো দেখুৱাম। ভাপ লোৱাৰ ফলত আমি কি হয় মই প্ৰথমতে সেইটো কৈ লৈছোঁ। গৰম পানীৰ ভাপ ল'লে আমাৰ মুখমণ্ডলৰ যিবোৰ নোমৰ গুৰি আছে সেই ছিদ্ৰসমূহ খোল খাই যায়। সেই ছিদ্ৰসমূহত লেতেৰা যি থাকে বা ধূলি থাকে এই ভাপ লোৱাৰ বা একনি সেইবোৰ সকলোবোৰ যোৱাৰ সম্ভাৱনা থাকে। আমি উতলা পানী এনেকৈ ডাবৰ এটাত লৈ ল'লোঁ। আপোনালোকে লক্ষ্য কৰিছে মই বেছি পানী লোৱা নাই। আপোনালোকে নিজৰ মুখখনৰ জোখেৰে পানী ল'ব পাৰে। পানীখিনি লোৱাৰ পাছত আপোনালোকে মুখখনত কেনেদৰে ভাপটো ল'ব মই তাৰ বিষয়ে সেইটো দেখুৱাম এতিয়া। ভাপ লোৱাৰ পাছত আপোনালোকে লক্ষ্য কৰিলে মোৰ মুখখন লাহে লাহে ঘামিবলৈ আৰম্ভ কৰিলে। এই ঘামাৰ ফলত আমাৰ নোমৰ গুৰিবোৰ খোল খাই যায়, যাৰ ফলত সেই তেলেতীয়া আৰু ধূলি পদাৰ্থবোৰ বাহিৰলৈ ওলাই অহাৰ পাছত আপোনালোকে ফ্ৰিজৰ ভিতৰৰ পৰা আইচ কিউব নহ'লে বা বৰফৰ টুকুৰাও এই মুখত সানিব পাৰে। তাৰপিছত লাহে লাহে মুখখন পৰিষ্কাৰ কৰিব। গামোচা বা টাৱেলে আপোনাৰ মুখখন পৰিষ্কাৰকৈ মুচিব। মুখখন ভালদৰে মোহাৰি লোৱাৰ পাছত আমাৰ নেক্সট ষ্টেপটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আমি মুখত ব্যৱহাৰ কৰিম এচামুচ দৈ। এই দৈখিনি আপোনালোকে মুখত লগাই পেলাই ৰাব কৰিব। যাৰ মুখখন তেলেতীয়া হয় তেওঁলোকে দৈৰ সলনি এচামুচ বেচন আৰু এচামুচ হালধিও ল'ব পাৰে। আপোনালোকে লক্ষ্য কৰিছে মই মুখত সম্পূৰ্ণৰূপে দৈ ঘঁহিলোঁ। দৈ ঘঁহি সদায় 5 মিনিট বা 6-7 মিনিট এনেকৈ মুখখন মেছাজ কৰিব, যাৰ জৰিয়তে আপোনালোকৰ মুখৰ তেজৰ চলাচলটো সঠিকভাৱে হয়। আপোনালোকে লক্ষ্য কৰিছে মই মুখত ধুনীয়াকৈ মেছাজ কৰিছোঁ। যাৰ মুখখন তেলেতীয়া হয় তেওঁলোকে বেচন আৰু হালধি লৈ এনেকৈ লগাই পেলাই 5 মিনিট বা 6-7 মিনিট ৰখাই থৈ দিব। শুকোৱাৰ পাছত ঠাণ্ডা পানীয়ে মুখখন ভালদৰে পৰিষ্কাৰ কৰিব। আপোনালোকে লক্ষ্য কৰিছে মই মুখখন ধুই আহিছোঁ। ধুই অহাৰ পাছত আপোনালোকে কোনো ধৰণৰ ফেচ ৱাছ বা চাবোন এই মুখখনত ব্যৱহাৰ নকৰা যায়। এতিয়া আমি নেক্সট ষ্টেপলৈ আগবাঢ়িছোঁ। নেক্সট ষ্টেপত আমি ব্যৱহাৰ কৰিম এচামুচ মৌজোল ব্যৱহাৰ কৰিম। মৌজোলৰ পাছত আপোনালোকৰ ঘৰত উপলব্ধ চাউলৰ গুড়ি আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব। চাউলৰ গুড়ি এচামুচ, মৌজোল এচামুচ ল'ব পাৰে। তাৰপাছত আপুনি ৰাহি হোৱা দৈ এচামুচ ল'ব পাৰে। এইখিনি একেলগে মিক্স কৰি আমি মুখমণ্ডলত সানিম। মালিচ কৰিছোঁ। লাহে লাহে হাতৰ আঙুলি এনেকৈ মালিচ কৰিব। গোটেই মুখমণ্ডলখন মই চাফাকৈ ধুই ল'লোঁ। যাৰ শালমইনা একদম নতুনকৈ ওলাইছে বা নতুনকৈ শালমইনা উঠিছে তেওঁলোকে লগালগ এইটো প্ৰচেষ্টা হাতত নল'ব। কাৰণ শালমইনাটো অলপ কমি যোৱাৰ পাছত বা শালমইনাটো ফুটাৰ পাছত যিটো তাৰ দাগ ৰয় সেই দাগটো যাবৰ বাবে আপোনালোকে এই প্ৰচেষ্টাটো ঘৰত কৰি চাব পাৰে। আপোনালোকে লক্ষ্য কৰিছে মই মুখখন ধুলোঁ। মুখখন ধুই শুকোৱাৰ পাছত আপোনালোকে ঘৰতে এটা টোন বনাব পাৰে। মই এইটোত দিছোঁ নেমু 2 চামুচ আৰু পানী 1 কাপ। আপুনি
ব্যৱহাৰ কৰিব পাৰে এইটো মুখমণ্ডলত এনেকৈ স্প্ৰে কৰিব পাৰে স্প্ৰে কৰাৰ পাছত এইখিনি নিজে নিজে শুকাবলৈ দিব আপোনালোকে সকলোৱে গম পায় নেমুত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় যাৰ বাবে আমাৰ নোমৰ গুৰিত থকা সেই হালমইনাৰ লেতেৰাখিনি আঁতৰাত সহায় কৰে মই আপোনালোকক দিয়া বিউটি টিপছটো আপোনালোকে ঘৰতে পৰীক্ষা কৰি চাব পাৰে যেটো আমি টোন বনাইছিলোঁ সেইটো টোন আপোনালোকে ব্যৱহাৰ কৰাৰ পাছত ধুই নিদিব সেইটো নিজে নিজে শুকাবলৈ দিব ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে কিবা খুকুজা লাগি থাকিলে বা কিবা জানিব লগা হ'লে আপোনালোকে মোক কমেন্ট বক্সত জনাব পাৰে